13 নম্বৰটো বহুতে বুজি পোৱা নাই বুলি কৈ থকাৰ কাৰণে কৈ দিছোঁ। প্ৰশ্নটো আছিল যদি a + b + c = 0 হয় তেন্তে দেখাব দিছিলে a² হোল ইনটু b + c + b² হোল ইনটু c + a + c² হোল ইনটু a + b + 3abc = 0 হয়। তো যিহেতু a + b + c = 0, b + c মানে কি হ'ব, এইটো সিফালে গ'লে -a হ'ব। ঠিক তেনেদৰে c আৰু a যদি ইফালে ৰাখোঁ, এইটো সিফালে bটো ইফালে যাব -b হ'ব আৰু a + b মানে -c হ'ব। এতিয়া লেফ্ট হেণ্ড ছাইডটো লিখি লোৱা। লেফ্ট হেণ্ড ছাইড মানে এই গোটেইখিনি লিখি লোৱা। লিখি লৈছোঁ। তাৰপিছতে b + c জেগাত আমি কি বহাম, -a, c + a জেগাত -b বহাম ইয়াৰ পৰা, আৰু a + b জেগাত -c বহাম, আৰু 3 + 3abcটো থাকি যাব। এইটো কি হ'ব, -a³। ঠিক তেনেদৰে এইটো -b³ হ'ব। এইটো কি হ'ব আমাৰ -c³ + 3abc ইজুকেল মাইনাছডাল কমন লোৱা। ইয়াত a³ + b³ + c³ -3abc হ'ব। ইজুকেল কি হ'ব, 0 হ'ব। কিয়? যিহেতু a + b + c = 0 হ'লে আমি সূত্ৰটো পাইছিলোঁ a³ + b³ + c³ -3abc = 0 হয়। 0 উলিয়াব দিছিলে, ৰাইট হেণ্ড ছাইডত 0 আছে। গতিকে লেফ্ট হেণ্ড ছাইড = ৰাইট হেণ্ড ছাইড প্ৰমাণিত হ'ল।